নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ কেইটামান টিপছ, যিকেইটা টিপছ মই সদায় ব্যৱহাৰ কৰোঁ মোৰ বেবীটোৰ লগত, যাতে এই টিপছকেইটা ব্যৱহাৰ কৰাৰ ফলত আপোনালোকেও আপোনালোকৰ সন্তানটিক এই শীতৰ দিনকেইটা খুব আৰামদায়ক কৰিব পাৰে, বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিব পাৰে। তেনেকুৱা ধৰণৰ কেইটামান টিপছ আনিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব, যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। চ' পলম নকৰি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। আপোনালোকে আপোনালোকৰ বাচ্চাটোক এনি টাইম জোতা পিন্ধাই ৰাখিব, মোজা পিন্ধাই ৰাখিব, যাতে ভৰিৰ পৰা সি ঠাণ্ডা নাপায়। আচলতে কি হয়, আমাৰ বাচ্চাবিলাকে চেণ্ডেল নিপিন্ধে, যিবিলাকে মানে খোজকাঢ়িব পৰা হৈছে। মই সেইখিনি বেবীৰ কথাক লৈ কৈছোঁ, যিটো মোৰ নিজৰে হয়। ঠিক তেনেকৈ মানে আমাৰ ইও মানে খুব মানে অশান্তি কৰে চেণ্ডেল পিন্ধিব লাগিলে। গতিকে আপোনালোকে চেণ্ডেল জোতা একদমেই পিন্ধাই ৰাখিব, যাতে তাৰ ভৰিৰে ঠাণ্ডাটো সোমাই নাযায়। কাৰণ এতিয়া যিহেতু ফ্ল'ৰবিলাক বহুত ঠাণ্ডা হৈ থাকে, গতিকে আপোনালোকে সেইটো মন কৰিব যাতে সি জোতা চেণ্ডেল পিন্ধি থাকে। 2 নম্বৰটো হৈছে ডেইলি মাছাজ কৰিব। কাৰণ কিছুমানে কয় ন যে মাছাজ মানে ঠাণ্ডা দিনত যদি গোটেই কাপোৰ খুলি পেলাই মালিচ কৰা হয় তেতিয়াহ'লে আকৌ ঠাণ্ডা লগাৰ চান্স থাকে, বেমাৰ হ'ব পাৰে। কিন্তু তেনেকুৱা একো নহয়। যদি আমি ডেইলি মালিচ কৰিব পাৰোঁ সেইটো বহুত ভাল কথাহে। কাৰণ কিয়, যিহেতু ঠাণ্ডাৰ দিনত আমি বহুত বেছি কাপোৰ পিন্ধি থাকোঁ, দিনটো ছুটি, গতিকে খোৱাখিনি তাৰ হজম নহয়, ব্লাড চাৰ্কুলেশ্যনটো খুব মানে ধীৰে ধীৰে হয়, যাৰ ফলত মানে ডাইজেশ্যন বেয়া হয়, টোপনি বেয়া হয়। কিন্তু যদি আমি ডেইলি মালিচ কৰিব পাৰোঁ তেতিয়াহ'লে ডাইজেশ্যনটো বহুত ভাল হয়, ব্লাড চাৰ্কুলেশ্যনটো খুব ৰেগুলাৰ মানে ফাষ্টলি কাম কৰি থাকে। গতিকে আপোনালোকে ডেইলি মালিচ কৰিব পাৰে। মালিচ কৰা টিপছটো আপোনালোকে চাই ল'ব, যাতে কোনখিনি সময়ত মালিচ কৰিলে ভাল হয়, ৰ'দ ওলাইছে নে নাই। বাহিৰত কেতিয়াও মালিচ নকৰিব। এনেকুৱা এটা ৰুম ল'ব যিটো ৰুমত একদম হাৱা নোসোমায়, দৰ্জা খিৰিকীবোৰ বন্ধ কৰাই ল'ব। কৰাই লৈ পেলাই তেনেকৈ যদি আপুনি ৰুমটো অকণমান গৰম কৰি লয়, গৰম কৰি হোৱাৰ পিছত তাক কাপোৰখন খুলি পেলাই মালিচ কৰিব। মালিচ কৰাৰ সময়ত যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই গা ধোৱাৰ আগত যদি তাক মালিচ কৰোঁ তেতিয়াহ'লে তাক মই ককোনাট অইলেৰে মালিচ কৰোঁ। আৰু যদি ৰাতি মই শোৱাৰ সময়ত তাক মালিচ কৰোঁ তেতিয়াহ'লে তাক মই নহৰু, পাঁচফোৰণ আৰু মিঠাতেল দি পেলাই অকণমান তেলখিনি গৰম কৰি লওঁ। গৰম কৰি লৈ পেলাই তাৰ ভৰি তলুৱা, পিঠি, তাৰপিছত মূৰৰ এইখিনি জেগা, নাকৰ এইখিনি জেগা আৰু গলৰ এইখিনি জেগা মালিচ কৰোঁ, যাতে সি ৰাতি খুব ধুনীয়াকৈ শুব পাৰে। আচলতে কি হয়, মোৰ বাচ্চাটোৰ মানে নাকটো প্ৰায়ে বন্ধ হৈ থাকে, সি তাক খুব বেছি চৰ্দি হৈ থাকে। সেইকাৰণে মই তেনেকৈ বেছিয়ে মানে মালিচ কৰি থাকোঁ তাক, কাৰণ মিঠাতেলেৰে মালিচ কৰিলে শৰীৰটো গৰম হয় বুলি কয়। আৰু আপোনালোকে ইচ্ছা কৰিলে বাদাম তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু বাদাম তেলতকৈ যিহেতু আমি সৰিয়হৰ তেলটো সদায় ব্যৱহাৰ কৰি থকাই যায় খোৱাৰ ক্ষেত্ৰত, সেই গতিকে আপোনালোকে সৰিয়হৰ তেলটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ বেবীটো যদি 6 মাহতকৈ ওপৰৰ হয়, অৰ্থাৎ এবছৰ এনেকুৱা বা 7 মাহ 8 মাহ তেনেকুৱা হয়, নিশ্চয়তো ছলিড ফুড খাবলৈ দিয়ে। গতিকে সেই ছলিড ফুডখিনিৰ লগতে যদি আপুনি আপোনাৰ বেবীটোক অকণমান গুড় খাবলৈ দিয়ে, তেতিয়াহ'লে গুড়টো খুব ভাল হয় শৰীৰৰ কাৰণে, আৰু মেইনলি লিভাৰৰ কাৰণে বহুত ভাল হয়। তাৰ লগতে আমাৰ যিটো গুড় খোৱা যায়, গুড় খোৱা গ'লে আমাৰ কি হয় মানে শৰীৰটো ভিতৰৰ পৰা গৰম হৈ থাকে। যেনেকুৱা মৌ খালে শৰীৰটো ভিতৰৰ পৰা গৰম হৈ থাকে, ঠিক তেনেদৰে গুড় যদি খোৱা হয় তেতিয়াহ'লে আমাৰ শৰীৰটো খুব বেছি গৰম হৈ থাকে। বিশেষকৈ বেবী যিহেতু থ্ৰোট ইনফেকশ্যন হয়, কেতিয়াবা লাং ইনফেকশ্যন হয়, সৰু সৰু কিছুমান ইনফেকশ্যন হয়, যাৰ ফলত গুড় খালে সেইখিনি একেবাৰে ৰিলিফ পোৱা যায় আৰু ৰাতি খুব ধুনীয়াকৈ শুব পাৰিব। আপুনি যদি মানে ৰাতি শোৱাৰ আগতে অকণমান মানে গুড় খুৱাই দিয়ে তেতিয়াহ'লে সি খুব ধুনীয়াকৈ টোপনি যাব। মই তেনেকুৱা কৰোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাবচোন, নিশ্চয় সুফল পাব। নেক্সটটো হৈছে আপোনালোকে এনেকুৱা নেচিভিয়নৰ বটল ৰাখিব পাৰে। কাৰণ কিয়, আমাৰ যদি ৰাতিৰ ভিতৰত ইমাৰ্জেঞ্চি নাকটো বন্ধ হৈ যায়, ডাক্তৰে আমি এনেকুৱা হাতচিটো লগাই দিব নোৱাৰোঁ ন, আমি নিজে কিবা কিবি উপায়েৰে হাতচি নিজে নিজে মাৰিব পাৰোঁ, কিন্তু বাচ্চাটো নোৱাৰে ন। গতিকে নেচিভিয়ন নাইবা এনেকুৱা চিনাৰেষ্ট, মোৰ এইবাৰ একচুৱেলি কি হ'ল, আগৰবাৰ মোক নেচিভিয়ন দিছিলে, এইবাৰ মোক চিনাৰেষ্ট দি দিলে। চ' মই দুইটাই ৰাখিছোঁ, লগত ৰাখিছোঁ এইটো ভিক্সৰ বেবী ৰাব। এই ভিক্স বেবী ৰাবটোৰে মানে এনেওতো স্মেলিংটো খুব ধুনীয়া হয়, মই নিজেই ভাল পাওঁ। গতিকে এই বেবী ভিক্সটোৰে আপোনালোকে তাৰ নাকত, চেষ্ট এৰিয়া, তাৰপিছত এইখিনিত মোৰ নাকৰ ওচৰত বা এনেকুৱা এইখিনি জেগাত, এনেকুৱা এৰিয়াবিলাকত বা পিঠিত এইটোৰে মালিচ কৰিব পাৰে, বহুত আৰাম পাব।
নেক্সট হৈছে আপোনালোকে বাচ্চাটোক যদি মানে চলিড খোৱা আৰম্ভ কৰিছে বা এবছৰ হৈ গৈছে, গতিকে চিকেনৰ নিচিনা কিবা কিবি মানে এনেকুৱা নন ভেজ যদি কিবা দিয়াটো আৰম্ভ কৰিছে, তেতিয়াহ'লে আপুনি চিকেন চুপ বনাই খুৱাব পাৰে এই ঠাণ্ডাৰ দিনখিনিকেইটাত। যিহেতু জ্বলা নাখায়, সেই গতিকে তাক গাজৰ এনেকুৱা কিবা কিবি মানে দি পেলাই, আৰু যদি যিবিলাক ভেজিটেৰিয়ান আছে তেওঁলোকেও তেনেকুৱা উইদাউট চিকেন তেনেকুৱা চুপ বনাই পেলাই খুৱাব পাৰে। অকণমান বনাব, অলপ গোটাকৈ বনাব, যাতে তাৰ ভাল লাগে খাই, যাতে গলটো মানে সি আৰাম পাই থাকে, তেনেকুৱা কৰিব পাৰে। আৰু তেনেকুৱাকৈ একচুৱেলি কি হয়, চুপৰ নিচিনা কিবা কিবি খুৱাই থাকিলে এনেও শৰীৰটো বহুত হিট হৈ থাকে, গতিকে আপোনালোকে তেনেকুৱাকৈ খুৱাব পাৰে। আৰু যদি খিচাৰি বনায়, খিচাৰিত মানে নহৰু অকণমান সৰহকৈ দিব, যাতে নহৰু এটা গৰম কৰি ৰাখে। যিহেতু নহৰুৰে মালিচ কৰিলে যেনেকুৱা মানে খুব বেছি আৰাম পোৱা যায়, খালেও তেনেকুৱা হয়। বাচ্ছাই যিহেতু ডাইৰেক্টলি নহৰু খাব নোৱাৰে ন, গতিকে আপোনালোকে খিচিৰিত নহৰু বেছিকৈ দিবচোন, তেতিয়া নহৰু খোৱাৰ ফলতো তাৰ শৰীৰটো বহুত বেছি গৰম হৈ থাকিব আৰু ঠাণ্ডা দিনকেইটা খুব ধুনীয়াকৈ পাৰ কৰিব। ফ্ৰেণ্ডছ, আজি যদি আপোনালোকে মোৰ এই টিপছকেইটা চাই ভাল পালে, তেতিয়াহ'লে লাইক এটা কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব, যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। বেবী ৰিলেটেড ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।